Hey guys, welcome back to my channel. So আজি আমি ৰিভিউ কৰিম Pulsar 150 Twin Disc 2021 মডেলৰ যিখন BS6 হয়। সো আপোনালোকে দেখিব পাৰিছে এইখন হল Pulsarৰ যিটো নতুন কালাৰ আহিছে। তো এইটো হল নতুন কালাৰ স্কিম বাইকখনৰ। So let's start the video. Do you remember how you held me then? Now you got me reaching out. And do you see you got me falling in more times than I can get out. Down in the deep of my mind, I crawl for you and you're always inside. Down in the deep of my mind, how long do I got to keep you, to keep you? Down in the deep of my mind, I crawl for you. So guys, প্ৰথমে কম আমি বাইকখনৰ লুকছৰ কথা। তো আপোনালোকে সিনেমেটিক দেখিলে বাইকখনৰ লুক মানে কেনেকুৱা হৈছে আগতকৈ। সো এতিয়া কম আমি বাইকখনৰ লুকছৰ কথা। তো লুকছটো বাইকখনৰ মানে সেমে আছে যিখন Pulsar 150 টুইন ডিস্ক মডেল আছিল। সো সেইখনৰ দৰে মানে সেম ডিজাইন হয় এইখনতো। তো এইখনত আপোনালোকে এনেকুৱা নহয় যে কিবা মানে চেঞ্জেছ পাব লুকত মানে ডিজাইন যেটো বডি ডিজাইন আছে। সো তাত আপোনালোকে কোনো ধৰণৰ চেঞ্জেছ নাপাব। সো ইয়াত অনলি কালাৰ স্কিম চেঞ্জ হৈছে এণ্ড মিটাৰত অলপমান মানে চেঞ্জ কৰি দিছে যেটো মই আপোনালোকক নেক্সট দেখাই দিম। সো এইটো হল বাইকখনৰ লুকছ। তো প্ৰথমে ক'ব আমি বাইকখনৰ ফ্ৰণ্টৰ পৰা। সো ফ্ৰণ্টৰ পৰা ক'বলৈ গ'লে ইয়াত পাব আপোনালোকে এটা হেলোজেন হেডলেম্প লগতে সৰু দুটি বাল্ব দিয়াৰ এণ্ড এই যেটো হেডলেম্প ডিজাইন আছে বাইকখনৰ মানে আগৰ যিখন Pulsar আছিল। সো 150 সিঙ্গল ডিস্ক বা 150 যিখন ডুৱেল ডিস্ক আছে। সো ইয়াৰ লগত মানে সিমিলাৰ হয়। সো ইয়াত কোন ধৰণৰ আপোনালোকে মানে চেঞ্জেছ নাপাব। ইয়াৰ লগতে আপোনালোকে পাব ফ্ৰণ্টত টেলিস্কোপিক সাসপেনশন যেটো সফটাৰ সাইডত আছে মানে সফট হয় এইটো সাসপেনশনটো কাৰণ এই বাইকখন এখন কমিউটাৰ বাইক হয়। সো এই কাৰণে মানে বাইকখনৰ যেটো কমফৰ্ট আছে সেইটো মানে বহুত ভাল কমফৰ্ট হয় এণ্ড লগতে এই বাইকখনত আপোনালোকে পাব 17 ইঞ্চ এলয় হুইল। সো এলয় হুইলটো মানে ব্লেক কালাৰ হয় লগতে ইয়াত হোৱাইট ষ্ট্ৰিপ পাই যাব। সো আপোনালোকে দেখিব পাৰিছে। সো ইয়াৰ কাৰণে মানে অলপ লুকছটো বেছি ভাল লগা হৈছে। সো ফ্ৰণ্টত পাব আপোনালোকে এখন 280mm ডিস্ক ব্ৰেক লগতে পাব ABS ৰিঙো। সো এই বাইকখনত আপোনালোকে সিঙ্গল চেনেল ABS পাই যাব যেটো মানে সেফটিৰ ক্ষেত্ৰত ঠিকই আছে কাৰণ এইখন এখন 150cc বাইক হয়। সো এইখন এখন 200cc বা তাৰ ওপৰৰ বাইক নহয় যে আপোনালোকে ডুৱেল চেনেল ABS পাব। হয় 155cc তো মানে ডুৱেল চেনেল ABS আছে যেনেকৈ আপুনি R15 ল'ব যাব। সো প্ৰাইসটো তো সেইখনৰ বহুত হাই হয়। সো এই বাইকখনৰ যেটো ফ্ৰণ্ট টায়াৰ সাইজ তো ইয়াত পাব আপোনালোকে 90/90 ফ্ৰণ্ট টায়াৰ যেটো মানে ঠিক ঠাক আৰু 150cc হিচাপত। তো ইয়াৰ লগতে পাব আপুনি এটা মাডগাৰ্ড যেটোত মানে অলপ কাৰ্বন ফিনিশ ইউজ হৈছে। সো মানে Pulsarৰ যিবিলাক বাইক আহি আছে বৰ্তমান BS6 এণ্ড নতুন কালাৰ স্কিমৰ হৈতে। সো NS160 NS125 NS200 সো এইবিলাক বাইকত মানে ফ্ৰণ্ট মাডগাৰ্ড যেটো আছে বা মানে কিছু জায়গাত ইয়াত কাৰ্বন ফিনিশ ইউজ হৈছে মানে তাৰ কাৰণে বাইকখনৰ লুকছটো মানে প্ৰিমিয়াম হয়। সো এইটো এটা মানে ভাল কথা। সো ইয়াৰ পিছত কম আমি বাইকখনৰ মিটাৰ কনসোলৰ কথা যেটো মানে এনালগ আৰু ডিজিটেল কম্বিনেশ্যন মিটাৰ কনসোল হয়। সো ইয়াত আপোনালোকে এনালগ যেটো আছে সেইটো মানে টেকোমিটাৰ পাই যাব। সো এনালগ টেকোমিটাৰ পাব আপোনালোকে। সো গাইস লগতে ইয়াত আপোনালোকে RPM লাইট এণ্ড ABS লাইটো পাই যাব। সো ইয়াৰ লগত আপোনালোকে যেটো মানে ফিউল গাজ আগতে আছিল। সো মিটাৰৰ যোনখিনি জায়গাত মানে আগতে ফিউল গাছটো আছিল মানে ফিউল য'ত তেল দেখাইছিল। সো সেইটো জায়গা মানে চেঞ্জ কৰি দিছে বৰ্তমান যেটো BS6 ভাৰ্সন আহিছে। সো BS6ৰ প্ৰথমতে দিয়া নাছিল বাট যেটো নতুন কালাৰ স্কিম আহিলে তেতিয়াৰ পৰা মানে যেটো প্লেসমেন্ট আছে সেইটো চেঞ্জ কৰিছে। সো ইয়াত আপোনালোকে পাব ডিজিটেল স্পিডোমিটাৰ গোটেই ইয়াত আপোনালোকে ওডোমিটাৰো পাই যাব। সো এইটো দেখিছে যে এইটো ফিউল গজ হয় প্লেসমেন্টটো মানে খলনি কৰি দিছে। সো ইয়াত আপোনালোকে পাব ইন্ডিকেটৰ লাইট লগতে পাব ABS লাইট এণ্ড ইঞ্জিন ৱাৰ্নিং লাইট এণ্ড হাই বিম লো বিম মানে হাই বিম কৰিলে এইটো লাইট জ্বলিব। সো এইখিনি হল মিটাৰ কনসোলৰ বিষয়। সো আপোনালোকৰ যিখিনি বেসিক নিড হয় সো এইটো মিটাৰটোৱে মানে সেইখিনি নিড পূৰণ কৰিব। আপোনালোকে মানে ইমান এটা এডভান্স মিটাৰ কনসোল নাপাব। সো মানে যিখিনি বেসিক হয় সেইখিনি ইয়াৰ পৰা পাই যাব। সো ইয়াৰ পিছত আমি কম বাইকখনৰ হেন্ডেলবাৰৰ কথা। সো এই বাইকখনত আপোনালোকে ক্লিপ অন হেন্ডেলবাৰ পাই যাব। সো যিখন মানে Pulsar সিঙ্গল ডিস্ক আছে সো সেইখনত আপোনালোকে ষ্ট্ৰেইট লাইন ক্লিপ অন হেন্ডেলবাৰ পাব এণ্ড এইখনত আপোনালোকে 220ৰ দৰে হেন্ডেলবাৰ পাই যাব। তো 220ৰ মানে যিডাল হেন্ডেল আছে সো সেইডাল অলপ মানে এগ্ৰেছিভ হয় যিখন মানে Pulsar নৰ্মেল Pulsar আছে। সো সেইখনতকৈ মানে অলপ এগ্ৰেছিভ হয়। সো এইখনতো আপোনালোকে সেম সিটিং পস্চাৰ পাই যাব এণ্ড যেটো মানে ৰাইডিং ষ্টাইল হয় সেইটো মানে সেম পাই যাব।
সো মোৰ মানে এটা হিন্দী চেনেলো আছে সো আপোনালোকে চাব পাৰে হিন্দী চেনেলটোত গৈ তো তাত মানে 100 ছাবস্ক্ৰাইবাৰ ক্ৰছ হ'ল লগতে মানে ভিডিঅ'ছ কেইটাতো ভালেখিনি ভিউজ আহিছে সো মই ভাবোঁ যে অসমীয়া যিটো চেনেল আছে সেইটো মানে অতি সোনকালে গ্ৰ' হওক আৰু মানে অসমৰ মানুহখিনিক মই মানে বাইক ৰিলেটেড বহুতখিনি মানে নলেজ দিব খোজোঁ এণ্ড বাইক ৰিলেটেড যিবিলাক নতুন ইনফৰমেশ্যন আহে নতুন আপডেটছ আহে এণ্ড নতুন বাইকবিলাকৰ ৰিভিউ মই দিব বিচাৰোঁ অতি সোনকালে চ' মই ভাবোঁ যিসকলে অসমৰ পৰা ভিডিঅ'টো চাই আছে চ' সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো লগতে লাইক শ্বেয়াৰো কৰি দিব যাতে মোৰ চেনেলটো সোনকালে গ্ৰ' হয় তো ইয়াৰ পিছতে ক'ম আমি বাইকখনৰ হেণ্ডেল বাৰত থকা ছুইচখিনিৰ কথা তো আপোনালোকে পাব এটা কিল ছুইচ লগতে পাব চেল্ফ ষ্টাৰ্ট বাটন এণ্ড বাওঁহাতৰ ফালে আহিলে দেখিব এটা পাব পাছ লাইট লগতে পাব হাই বিম ল' বিম এণ্ড ইয়াত পাব আপোনালোকে ইণ্ডিকেটৰ ছুইচ আৰু এইটো হ'ল হৰ্ণ ছুইচ চ' এই বাইকখনত আপোনালোকে ডুৱেল হৰ্ণ পাই যাব ইয়াৰ পিছতে ক'ম আমি বাইকখনৰ ফিউল টেংকৰ কথা চ' এই বাইকখনত আপোনালোকে 15 লিটাৰৰ এটা ফিউল টেংক পাই যাব যিটো এভাৰেজ আছে চ' সেইটো এভাৰেজ হ'ল 45 to 50 তো 45 to 50 মই এইকাৰণে কৈছোঁ কাৰণ এইখন এখন BS6 বাইক হয় চ' এই বাইকখনৰ যিটো ইঞ্জিন আছে সেইটো বহুতে ৰিফাইণ্ড হয় চ' বহুতে এটা ভাল অপশ্যন হ'ব পাৰে এই বাইকখন আপোনালোকৰ কাৰণে যদি আপোনালোকৰ এখন মানে বেষ্ট লুকিং কমিউটাৰ বাইক লাগে চ' পালচাৰ টুইন ডিস্কখন এখন ভাল অপশ্যন তো ইয়াৰ পিছতে ক'ম আমি ফিউল টেংকৰ যিটো এভাৰেজ আছিল চ' এভাৰেজ আপোনালোকে 45 to 50 পাব চ' 45 to 50 আৰু কিছুমানে মানে 40ও পায় চ' 40 এইকাৰণে পায় তেওঁলোকে মানে ৰাছ ৰাইড কৰে তো মানে এনেকুৱা নহয় যে আপোনালোকে এটা গিয়াৰত লগাব আৰু মানে 40 মান স্পীডত দিব দুটা লগাব 70 মান স্পীডত দিব তো এনেকুৱাকৈ যদি আপোনালোকে চলাই তো মাইলেজটো বহুতখিনি কমি যায় এনে এইখন এখন ফিউল ইনজেক্টেড বাইক হয় চ' ফিউল ইনজেক্টেড হ'লে কি মানে আপোনালোকে যেনেকৈ বাইকখন চলাব তো আপোনালোকক তেনেকুৱা এটা মাইলেজ দি দিব চ' এই বাইকখনৰ মানে যিটো পাৱাৰ আছে সেইটো মানে প্ৰাইচ ছেগমেণ্ট এণ্ড যিটো CC ছেগমেণ্ট আছে তাৰ কাৰণে মানে বহুতে চ' এতিয়া ক'ম আমি বাইকখনৰ ইঞ্জিনৰ কথা তো এই বাইকখনত আপোনালোকে পাব এটা 149.5cc ছিংগল চিলিণ্ডাৰ 4-ষ্ট্ৰ'ক 2-valve টুইন স্পাৰ্ক BS6 কমপ্লাইন ইঞ্জিন তো এই ইঞ্জিনটোৰ পৰা আপোনালোকে যিখিনি পাৱাৰ পাব সেইটো হ'ল 14 PS এণ্ড যিটো টৰ্ক পাব সেইটো হ'ল 13.2 Nm যিটো মানে এটা বহুতে ভাল পাৱাৰ ফিগাৰ হয় এণ্ড ইয়াৰ প্ৰাইচটো মানে ইমান হাই নহয় চ' ইয়াত পাব আপোনালোকে এখন 230mm ডিস্ক ব্ৰেক চ' ইয়াত আপোনালোকে এটা ABS ৰিঙৰ দৰে ৰিং পাই যাব চ' এইটো মানে ৰিং ABS ৰিং নহয় চ' এইটো হ'ল এটা RLP চেঞ্চৰ যিটো ৰিয়াৰ হুইল লিফ্ট অফ প্ৰটেকশ্যন বুলি কয় চ' ইয়াৰ RLPৰ ফুল ফৰ্ম সেইটো চ' এইটো এইকাৰণে দিয়ে চ' যেতিয়া আপোনালোকে ইমাৰ্জেঞ্চি ব্ৰেকিং কৰিব ত' তেতিয়া আপোনালোকে মানে এনেকুৱা এটা অনুভৱ কৰিব যে আপোনাৰ মানে ফ্ৰণ্ট ব্ৰেকডাল অলপ ৰিলিজ কৰিব ধৰিছে মানে এটি ABSৰ কাৰণে হয় এণ্ড যিটো মানে RLP চেঞ্চৰ তো ইয়াৰ দ্বাৰা আপোনালোকৰ যিটো পিছৰ চকা হয় তো সেইটো মানে ওপৰলৈ উঠি নাহিব চ' সেইটোৱে হ'ল RLPৰ কাম চ' এই বাইকখনত আপোনালোকে কোনো ধৰণৰ কিক ষ্টাৰ্ট অপশ্যন নাপাব চ' মোৰ এনেকুৱা লাগে যে কিক দিব লাগিছিল তো আপোনালোকে মানে কোল্ড ষ্টাৰ্ট প্ৰব্লেমটো ফেচ কৰিব এই বাইকখনৰ পৰা মই 100% দি ক'ব পাৰোঁ কাৰণ মানে এইখন এখন 150cc বাইক হয় চ' বাজাজৰ এনেকুৱা নহয় যে ইঞ্জিন বেয়া বা বেটাৰী ভাল বাট আপোনালোকে যদি ঠাণ্ডাৰ দিনত কেতিয়াবা একদিন বা দুদিনলৈ যদি বাইকখন নলায় বা নচলায় তো তেতিয়া আপোনালোকে মানে কোল্ড ষ্টাৰ্ট প্ৰব্লেম ফেচ কৰিবই কৰিব এইটো 100% চ' ইয়াত বাজাজে মানে কিক ষ্টাৰ্ট অপশ্যন এটা দিব লাগিছিল চ' কিক নেদাৰ কাৰণে মানে চাইড লুকটো ভাল আহে চ' এটা মানে এগ্ৰেছিভ লুক আহে বাট কিক অপশ্যন এটা দিব লাগিছিল চ' ইয়াৰ পিছতে ক'ম আমি বাইকখনৰ চুইংগামৰ কথা ইয়াত আপোনালোকে বক্স টাইপ চুইংগাম পাই যাব তো ইয়াত আপোনালোকে কোনো ধৰণৰ এলুমিনিয়াম চুইংগাম নাপাব কাৰণ এইটো প্ৰাইজ ৰেঞ্জত মানে এলুমিনিয়াম চুইংগাম কোনো এখন বাইকে নিদিয়ে চ' ইয়াতো আপোনালোকে নাপাব তো ইয়াৰ পিছতে ক'ম আমি বাইকখনৰ এক্সজষ্টৰ চ' এই বাইকখনত আপোনালোকে ছাইড মাউণ্টেড এটা এক্সজষ্ট পাই যাব চ' ইয়াৰ এক্সজষ্ট নটটো মানে যিটো এক্সজষ্ট চাউণ্ড আছে চ' সেই এক্সজষ্ট চাউণ্ডটো মানে যিখন BS4 আছিল তাতকৈ মানে অলপ লাউডনেছটো কম কিন্তু যিখন BS4 ভাৰ্চন আছিল তাতকৈ কিন্তু এই বাইকখনৰ যিটো বেছিনেছ আছে যিটো মানে বেছ আছে সেইটো মানে বেছি চ' আহক আমি এক্সজষ্ট চাউণ্ডটো শুনি চাওঁ চ' এইডাল হ'ল বাইকখনৰ লেগ গাৰ্ড এণ্ড ইয়াৰ বিল্ড কোৱালিটিটো মানে ঠিক ঠাক আৰু ভালেই এইডাল হ'ল ৰিয়াৰ ব্ৰেক লিভাৰ ইয়াৰ লগতে পাব আপোনালোকে ৰিয়াৰ পেচেঞ্জাৰ ফুট ৰেষ্ট তো ইয়াৰ বিল্ড কোৱালিটিটো মোৰ বহুতে ভাল এণ্ড ফ্লেক্সিবল হয় চ' ইয়াৰ পিছত ক'ম আমি ৰিয়াৰ হুইলৰ কথা তো ইয়াত আপোনালোকে 17 ইঞ্চ এলয় পাই যাব লগতে এইটো এটা ব্লেক কালাৰ এলয় হয় চ' ইয়াত আপোনালোকে হোৱাইট ষ্ট্ৰিপো পাই যাব আগৰ চকাটোৰ দৰে চ' ৰিয়াৰ যিটো টায়াৰ আছে তো ইয়াৰ চাইজৰ
120/80 চ' এইটো এটা ভাল টায়াৰ চাইজ হয় 150cc কাৰণে এণ্ড যিটো প্ৰাইজ ৰেঞ্জ আছে ত' এতিয়া কম আমি বাইকখনৰ যিখিনি ৰিয়াৰ চাইড আছে চ' তাৰ কথা ক'ম ত' ইয়াত পাব আপোনালোকে এটা LED টেইল লেম্প যিটো পালচাৰত মানে কমন হয় চ' সেইটো টেইল লাইট পাই যাব লগতে বাল্ব ইণ্ডিকেটৰ পাই যাব যিটো ফ্ৰণ্টতো ছেইম হয় ত' ইয়াৰ লগতে পাব আপোনালোকে কোম্পানী ফিটেড 4 গাৰ্ড এণ্ড এইডাল হ'ল বাইকখনৰ অপেন এণ্ড ইয়াত আপোনালোকে কোনো ধৰণৰ মানে কভাৰ নাপাব চ' 150 যিখন ছিংগল ডিস্ক আছে চ' সেইখনত আপোনালোকে কভাৰ পাব চ' সেইখনত ইমান মানে মেইনটেইন কৰিব নালাগে টাইম টু টাইম টাইট কৰিব লাগিব এণ্ড টাইম টু টাইম লিউপ এণ্ড ক্লিন কৰিব লাগিব চ' এইডাল হ'ল বাইকখনৰ ছাইড ষ্টেণ্ড পালচাৰৰ বিল্ড কোৱালিটি এনেও ভালেই মানে চ' ইয়াত পাব আপোনালোকে মিডিল ষ্টেণ্ডো চ' এইডাল হ'ল বাইকখনৰ গিয়াৰ লিভাৰ ত' এই বাইকখনত আপোনালোকে 5 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন পাই যাব ত' ইয়াৰ যিটো গিয়াৰ ছেটআপ সেইটো হ'ল 1 ডাউন 4 আপ চ' 5টা গিয়াৰ ঠিকে আছে তো ইয়াৰ পিছতে ক'ম আমি বাইকখনৰ সিটৰ কথা তো ইয়াত আপোনালোকে স্প্লিট সিট পাই যাব যিটো মানে দুটা সিট হয় সো যিটো মানে পেসেঞ্জাৰৰ সিট আছে সেইটো মানে বেলেগ আৰু যিটো মানে ৰাইডাৰ সিট আছে সেইটো বেলেগ সো ইয়াত আপোনালোকে ডুৱেল সিট পাই যাব যিটো স্প্লিট সিট বুলি কোৱা হয় এণ্ড ইয়াৰ যিটো কমফৰ্ট আছে সেইটো মানে বহুতে এতিয়া ক'ম আমি বাইকখনৰ প্ৰাইজিঙৰ কথা তো ওভাৰঅল বাইকখন আপোনালোকে স্পেক্সখিনি জানিয়ে ল'লে সো বাজাজৰ যিটো বিল্ড কোৱালিটি সেইটো বহুতে ভাল এণ্ড এইখন বাইক বহুতে পপুলাৰ বাইক হয় সো এতিয়া ক'ম আমি বাইকখনৰ প্ৰাইজিঙৰ কথা সো যেটো ইয়াৰ এক্সৰুম প্ৰাইস হয় সেইটো হ'ল 1,12,000 এই বাইকখনৰ যেটো অন ৰোড প্ৰাইস সেইটো হ'ল 1,26,500 টকা তো অন ৰোড প্ৰাইসটো মানে ঠিকে আছে সো আগৰ যিখন বাইক আছিল তো সেইখনত আপোনালোক 1,18,000 ৰ আশে-পাশে পাইছিল তো এই বাইকখনত আপোনালোকে মানে 8,000 মান টকা বেছি দিব লাগিব কাৰণ BS6 এণ্ড নতুন কালাৰ স্কিম আহিছে সো ইয়াৰ কাৰণে মানে বাজাজে প্ৰাইসটো বঢ়াই দিছে তো এই বাইকখন আপোনালোকে যদি ইনষ্টলমেন্টত ল'ব বিচাৰে তো এই বাইকখন আপোনালোকে 40,000 দি বাইকখন ল'ব পাৰে তো আপোনালোকে যদি এই বাইকখন পাৰ্সোনালি চেক আউট কৰিব বিচাৰে তো এই শ্বৰুমটোত আহিব পাৰে তো মই শুট কৰি আছো ৰাহুল অটো এজেন্সি তো এই শ্বৰুমৰ সকলো ডিটেইলছ মই ডেসক্ৰিপচনত দি দিম তো আপোনালোকে যাওক কন্টেক্ট কৰক এণ্ড যদি বাইকখন লয় তেনেহলে মানে মোৰ চেনেলৰ নাম লৈ আহিব পাৰে তো মোৰ চেনেলৰ নাম লৈ যদি বাজাজৰ যিকোনো বাইক লয় তো আপোনালোকে কিবা কিবি এসেসৰিজৰ লগত ডিসকাউন্টও পাই যাব সো আজিৰ কাৰণে এইখিনিয়ে এণ্ড মই হিন্দী চেনেলটোৰ কথা অলৰেডি আপোনালোকক কৈছোৱে সো যদি মানে হিন্দী চেনেলটো আপোনালোকে চেক আউট কৰিব বিচাৰে তো চেক আউট কৰিব পাৰে মানে মই অসমীয়া চেনেলটো জাস্ট ষ্টাৰ্ট কৰিছোহে তো আপোনালোকে যদি মানে ইমাৰ্জেন্সি আপোনালোকক কোনোবা ভিডিঅ'ৰ দৰকাৰ হয় সো তাত আপোনালোকে বহুতখিনি ভিডিঅ' পাই যাব এই চেনেলটোতো মানে আপোনালোকে বহুতখিনি সাপোৰ্ট কৰিব বুলি মই আশা ৰাখিলোঁ তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে তো ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো বাইক ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় সো মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই